মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হিয়া বাখৰ মনি মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হিয়া বাখৰ মনি কতেনো গৈ আছিলা বিচাৰি মোক ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা কিয়নো তুমি মোক বলিয়া কৰিলা। নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল ৰংমণি ষ্টুডিঅ'লৈ। আজি আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আমাৰ নতুন অনুষ্ঠান সপোন উৰিবলৈ। আজি আমাৰ লগত উপস্থিত আছে সুদৰ্শন চুতীয়া। আহকচোন অনুষ্ঠানটি আৰম্ভ কৰোঁ। পোনপ্ৰথমে সুদৰ্শন, তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, পোনপ্ৰথমে সুদৰ্শন, তোমাৰ পৰিচয়টো জানিব বিচাৰিম। মোৰ নাম শ্ৰী সুদৰ্শন চুতীয়া আৰু মোৰ ঘৰ নগাচাৰী সংগীনাহীন গাঁও। হয়, আৰু বৰ্তমান মই জেবি কলেজত MA কৰিছোঁ। MA কৰি আছা, কোন বিভাগত? মই সমাজতত্ব বিভাগত। সুদৰ্শনক মই আগৰ পৰা চিনি পাওঁ, আজি ভাবিলোঁ তেওঁৰ যি টেলেণ্ট আছে সেয়া আপোনালোকৰ আগত দেখাওঁ। সুদৰ্শন, তুমি কি কৰা আমাৰ দৰ্শকসকলক জনাই দিবা, কি কৰি ভাল পোৱা, কি কৰা? মই জেনেৰেলি গীত গাই ভাল পাওঁ, সৰুৰ পৰা গান গাই আহিছোঁ, গীত গাই ভাল পাওঁ। হয়, গীত গোৱাৰ বাহিৰেও আৰু তুমি গীত লিখা তেনেকুৱা কিবা? হয়, লিখোঁ আৰু সুৰো কৰোঁ। হয় হয়, এইখিনিতে আমি প্ৰথম অনুষ্ঠান আৰম্ভণিতে সুদৰ্শনৰ পৰা এটা গীত শুনো, তোমাৰ এটি ভাল লগা গীত আমাক গাই শুনোৱা। ঠিক আছে, প্ৰথমতে মই নিজৰ কথাৰ সুৰৰ এটি গীত গাব লৈছোঁ। গীতটিৰ শিৰোনাম হ'ল আবেলিৰ পৰতে। আবেলিৰ পৰতে সোণালী সূৰুজ লুকালে নীলিমাৰ বুকুতে হেঙুলি ৰহন খানিলে উৰণীয়া পক্ষীয়ে পশ্চিমৰে দিশেৰে উৰণীয়া পক্ষীয়ে পশ্চিমৰে দিশেৰে অজানা সুৰেৰে অজানা ভাষাৰে উৰি উৰি গীত জোৰে প্ৰকৃতিয়ে উতনোৱা ফাগুনৰ বাতৰি আনে প্ৰকৃতিয়ে উতনোৱা ফাগুনৰ বাতৰি আনে। মন আকাশতে শুকুলা ডাৱৰে আঁকিছে অস্ফুট ছবি লৰালিতে খেলা কাগজৰে চিলা দুচকুতে ৰৈ ভাহি বিৰিখে হালে জালে কহুৱা তোলা উৰে দেহত নেদেখা শিহৰণ জাগে দেহত নেদেখা শিহৰণ জাগে উৰণীয়া পক্ষীয়ে পশ্চিমৰে দিশেৰে উৰণীয়া পক্ষীয়ে পশ্চিমৰে দিশেৰে অজানা সুৰেৰে অজানা ভাষাৰে উৰি উৰি গীত জোৰে প্ৰকৃতিয়ে উতনোৱা ফাগুনৰ বাতৰি আনে প্ৰকৃতিয়ে উতনোৱা ফাগুনৰ বাতৰি
কৰি আনে হয় খুব সুন্দৰ কণ্ঠ আচলতে শুনিলে শুনি থাকিব মন যায় এইটো গানটো নিজে লিখা হয় হয় নিজে লিখা হয় আচলতে খুব ভাল লিখিছে খুব ভাল কণ্ঠ খুব ভাল সুৰ আচলতে ক'বলৈ ভাষা নাই এনেকুৱা মানে শব্দবোৰ ইমান মানে একচুৱেলি ক'ৰ পৰা আহে মানে ইমান ধুনীয়া ধুনীয়া শব্দ ক'ৰ পৰা মই প্ৰথমতে কল্পনাই কৰা নাছিলোঁ যে এইটো গীত মই লিখিম বুলি আৰু তেতিয়া মই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা মই ইউথ ফেষ্টিভেল গৈছিলোঁ যুৱ মহোৎসৱ 2018 চনত হয় 18 চনত 18 নহয় 19 চাগে তেতিয়া মই গৈছিলোঁ তাত আধুনিক গীতৰ কম্পিটিশ্যন হয় তাতে আকৌ নিজৰ কথাৰ সুৰৰ গীত গালে মানে বেছি ভাল হয় তাকে তাৰ কাৰণে মই এতিয়া গীত মানে লিখোঁ আৰু সৰু কৰোঁ বুলি ভাবিলোঁ প্ৰতিযোগিতাৰ কাৰণে তাকে মানে প্ৰায় 3 মাহ লাগিছে গীতটো লিখোঁতে কাৰণ মোৰ ইমান ভাষা জ্ঞান ইমান নাই বহুত চেষ্টা কৰি এই গীতটো লিখা হৈছে সঁচাকৈ খুব ভাল লিখিছে আপোনালোকেও ক'ব গীতটি কেনেকুৱা লাগিলে আৰু গীতটি বাণীবদ্ধ কৰা হৈছে এইটো ধনী মিউজিকত ধনী ৰেকৰ্ডছত উপলব্ধ হয় হয় ধনী ইউটিউবৰ ধনী ৰেকৰ্ড চেনেলটোত আপোনালোকে গীতটি পাব আপোনালোকে এবাৰ শুনি চাব গীতটি আচলতে খুবেই ধুনীয়া আৰু এইখিনিতে আমি জানিবলৈ বিচাৰিম সুদৰ্শন চুতীয়াৰ শৈক্ষিক জীৱনৰ বিষয়ে শৈক্ষিক জীৱন ক'ৰ পৰা কেনেকৈ আৰম্ভ ক'ত শেষ বা এতিয়া পঢ়ি আছে জগন্নাথ বৰুৱা মহাবিদ্যালয় কেনেকৈ আৰম্ভ ক'ত শৈক্ষিক জীৱন বুলি ক'বলৈ মই গাঁৱৰ পৰা আৰম্ভ কৰিছোঁ সৰুতে মই গাঁৱৰ স্কুলতে প্ৰাথমিক পৰ্যায়টো শিক্ষা গ্ৰহণ কৰিলোঁ তাৰপিছত মই দেউতাৰ স্কুলত নকছাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত মই ক্লাছ 5ৰ পৰা ক্লাছ হায়াৰ ছেকেণ্ডেৰীলৈকে ছেকেণ্ডেৰীলৈকে ইয়াত শিক্ষা গ্ৰহণ কৰিলোঁ তাৰপিছত মই যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় য'ত কেন্দুগুৰিত আছে কেন্দুগুৰি যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত ডিগ্ৰী কৰিলোঁ সমাজতত্ত্ব বিভাগত আৰু তাৰপিছত মই জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কম্পিউটাৰ বিভাগত PGDCA কৰিলোঁ PGDCA কৰ্চটো কৰিলোঁ আৰু বৰ্তমান এতিয়া মই JP কলেজত MA কৰি আছোঁ তাতে হয় প্ৰথম আপুনি গানৰ আৰম্ভ কেতিয়া কৰিছিলে গানৰ আৰম্ভ মই প্ৰাথমিক স্কুলত থাকোঁতেই প্ৰাইমেৰী স্কুলত থাকোঁতেই ক্লাছ 4 থাকোঁতে গানৰ শিক্ষা লোৱা হৈছে নেকি হয় হয় লোৱা হৈছে মই ক্লাছ 4ৰ পৰাই শিক্ষা লৈছোঁ মানে ক্লাছিকেল শাস্ত্ৰীয় সংগীতৰ হয় হয় সেইকাৰণে গানৰ আচলতে জ্ঞানখিনি সকলোখিনি আছে সেয়া কণ্ঠত বিৰাজমান আকৌ এটা গান শুনিবলৈ খুব মন গৈছে আপোনালোকৰ হয়তো গান শুনিবলৈ মন গৈছে আৰু এটা গান বিশেষকৈ মই পাপন দাৰ গীত গাই বহুত ভাল পাওঁ তাকে পাপন দাৰ গীত এটি গাইছোঁ মন উৰি গুচি যায় কি জানো বায়ু হেৰুৱাই মন উৰি গুচি যায় কি জানো বায়ু কথানো কৰে জাকি মাৰি উৰা পক্ষী জাকে আকাশৰ আন্ধাৰে জোনাকে কলিজাৰ বেথা ঢালি ক'ব পাৰিবনে বাৰু ক'ব পাৰিবনে সি গুচি যায় কি জানো বায়ু হেৰুৱাই ফাগুনৰে উৰণীয়া আলসুৱা কহুৱাৰে ফাগুনৰে উৰণীয়া ভাল লাগিলে গানটো পাপন দাৰ গান আচলতে মোৰ খুবেই প্ৰিয় আৰু গিটাৰ বজাবলৈ ক'ৰবাত শিকা নে কি গিটাৰ বজাবলৈ শিকা নহয় শুনি গীতটোৰ লগত শুনি মানে মই দেখি
তেনেকৈ হয় হয় গীটাৰ বজাব একচুৱেলি মই চাই আছোঁ খুব ধুনীয়া বজাইছে গীটাৰো আচলতে এইখিনি সুপ্ত প্ৰতিভা আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ এনেকুৱা প্ৰতিভাসমূহ যাতে বিকাশ হয় সকলোৱে দেখা পায় আৰু আপোনালোকক আৰু এটা কথা জনাই থওঁ আপোনালোকৰ আশে পাশে যদি এনেকুৱা কোনো প্ৰতিভা আছে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 8638190671 হয় সুদৰ্শন এইখিনিতে বিহু গীতটা গাবলৈ মই অনুৰোধ কৰিছোঁ মোৰ ফালৰ পৰা ঠিক আছে কি শুনাবা মই পাপন দাৰে বিহু গীতটো গাইছোঁ পাক পাকে ঠিক আছে নেবেলি বিহুটি ৰমকে জমকে নাহৰ ফুল ফুলি বৰৈ বতৰ এনা ফুল গুণে পেলাহৰি ততে নাই এই গছকত ভাঙি যায় যতৰ নাচন লাগিব পাকে পাকে নাচন লাগিব মতা মোক বিচাৰি টিপটি কৰে ৰঙিলি ঐ ভাবিলৈ গৈছিলো টিপটি কৰে পমিলি মতা মোক বিচাৰি টিপটি কৰে ৰঙিলি ঐ ভাবিলৈ গৈছিলো টিপটি কৰে পমিলি ভালুকে ভাঙিলে দালে নাচৈ ৰঙিলি গীতা কৰি উৰা দি নাচৈ পমিলি উৰা দি নাচৈ ৰঙিলি নাচৈ পমিলি পকিলি উৰা দি নাচ ঐ কে কৰি তুনো পাকতলি তুনো পাকতাই নাচনি নাচিব সময় ঐ কে কৰি তুনো পাকতলি তুনো পাকতাই নাচনি নাচিব মন হয় ওলালো হয় তোলালো হয় চবাই নাহৰ এইখিনি ঐ বাই বিহুৱান নাই নাচা নাই ঘৰদান নাই নাচদান নাই নিচিদান নাই চিপো হে খালা যদি খা নাখাও যদি যা ঐ কি কৰো খালা যদি খা নাখাও যদি যা কি কৰো বাপেকে চা খুব ভাল লাগিলে নাচো লাগি গৈছিলে আচলতে মোৰ আপোনালোকে হয়তো দেখা পাইছে মই নাচোকে আছিলোঁ এইখিনিতে আৰু এটা কথা সুধিম সুদৰ্শন চুতীয়াক তুমি বিহু প্ৰগ্ৰেম তেনেকুৱা কিবা প্ৰগ্ৰেম কৰা নে হয় বৰ্তমান মই এই যোৱা বছৰ কৰা নাই তাৰ আগৰ বছৰলৈকে মই বিহু প্ৰগ্ৰেম কৰিছিলোঁ বন্ধুসকল আপোনালোকেও যদি আপোনালোকৰ ওচৰত সুদৰ্শন চুতীয়াক বিহু প্ৰগ্ৰেম বা তেনেকুৱা ধৰণৰ কোনো প্ৰগ্ৰেম কৰাটো বিচাৰে তেনেহ'লে তেওঁৰ লগত যোগাযোগ কৰিব পাৰে তেওঁৰ যোগাযোগ নম্বৰটো কৈ দিয়ক 6002873723 6002873723 হয় বন্ধুসকল আপোনালোকে তেওঁলোকক যোগাযোগ কৰিব পাৰে আৰু সুদৰ্শন চুতীয়া তোমাৰ প্ৰিয় কণ্ঠশিল্পী কোন প্ৰিয় কণ্ঠশিল্পী ক'বলৈ গ'লে সকলোৰে কাৰণে জুবিন গাৰ্গে হয় আৰু মোৰ কাৰণে মোৰ কোনো এজন নাই যাৰ কাৰণে ভাল লাগে যিটোৰ কাৰণে ভাল লাগে তেওঁৱে মোৰ প্ৰিয় হৈ পৰে আৰু জুবিন গাৰ্গৰ কোনোবা এটা গীত ভাল লাগিলে সেইটো তেওঁ প্ৰিয় হৈ যায় পাপন দাৰ কিবা এটা ভাল লাগিলে তেওঁ প্ৰিয় হৈ যায় সীমান্ত দাৰ ভাল লাগিলে তেওঁ প্ৰিয় হৈ যায় সকলোৱে মোৰ বাবে প্ৰিয় হয় এইখিনিতে যেতিয়া জুবিন দাৰ নামটো আহিছে জুবিন দাৰ এটি গীত শুনিব বিচাৰিম জুবিন দাৰ কোনোবা এটা ভাল লগা তোমাৰ গীত শুনাই দিয়া আকাশে দিয়া ৰ'দৰে স্মৃতি মাটিয়ে জানা ললে সাৱতি পোহৰৰ চিয়াহী কৰিছে চিঠি আকাশে দিয়া ৰ'দৰে চিঠি মাটিয়ে
খুবেই ভাল লাগিলে আচলতে সুদৰ্শনৰ কণ্ঠত সৰস্বতী বিৰাজমান বুলি ক'বই লাগিব আৰু আপোনালোকেও কমেণ্ট কৰি জনাব সুদৰ্শনৰ কণ্ঠত আপোনালোকৰ কেনেকুৱা লাগিছে আৰু সুদৰ্শন আমি অনুষ্ঠান সামৰণি মাৰিব লাগিব আৰু সামৰণিত আৰু এটা গীত তোমাৰ পৰা শুনিবলৈ বিচাৰিম আৰু বন্ধুসকল আপোনালোকক পুনৰ কওঁ আপোনালোকৰ আশে-পাশে যদি তেনেকুৱা কোনো প্ৰতিভা আপোনালোকৰ আশে-পাশে আছে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰাই দিব পাৰে আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 8638190671 আৰু সুদৰ্শন তোমাৰ পৰা শেষৰ এটি গীত শুনিবলৈ বিচাৰিম মই জুবিনদাৰ এটি বিহু গীতকে গাইছোঁ ঠিক আছে হ'ব ও জানৈ তোমাৰ কাষত বহি তোমাক কোনে মৰম কৰিব পুৱা উঠি দুগালতে কোনে চুমাকিব ও তুমিতো নাজানা তোমাক কোনে মৰম কৰিব কোনে তোমাক মৰমতে জানে বুলি মাতিব জানৈ 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 মৰমত মাতিছো তোমাক জানে মনি তুমি মোক বুকুৰে হিয়া বাখৰ মনি মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হিয়া বাখৰ মনি কতেনো গৈ আছিলা বিচাৰি মোক ঘূৰালা জানৈ কিয়নো তুমি মোক বলিয়া কৰিলা কিয়নো তুমি মোক বলিয়া কৰিলা খুবেই ভাল লাগিলে আচলতে গানটো ধন্যবাদ খুবেই সুন্দৰ কণ্ঠ আচলতে এটা কথা ক'বই লাগিব যে সুদৰ্শনৰ কণ্ঠত সৰস্বতী বিৰাজমান আৰু আপোনালোকেও কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে সুদৰ্শনৰ কণ্ঠটো আৰু আমি শেষত অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব শেষত সুদৰ্শনে কিবা ক'বা নেকি ক'বতো লাগিবই বিশেষভাৱে তোমাক ধন্যবাদ জনাব লাগিব যে মোক এই অনুষ্ঠানটিৰ বাবে বাছি ল'লা নিৰ্বাচন কৰি ল'লা তুমি তাৰ কাৰণে বিশেষ ধন্যবাদ থাকিলে তোমালৈ আৰু গীতখিনি গাওঁতে বহুতো ভুল ত্ৰুটি ৰৈ গৈছে আপোনালোকে দেখিছেই তাৰ বাবে যেনে আপোনালোকে নিজ গুণে শুধৰাই লয় হয় আৰু শেষত আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম আৰু আকৌ পুনৰ এনে কিছুমান প্ৰতিভাৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ধন্যবাদ